Hey guys, good morning. So happy Independence Day. ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভকামনা যাচিছোঁ সকলোলৈকে। আৰু মই আজি উপস্থিত আছোঁ মোৰ এইখন স্কুলৰ পৰাই মই শিক্ষা জীৱন আৰম্ভণি কৰিছিলোঁ আৰু ইয়াতে মই আমাৰ শিক্ষাগুৰুসকলৰ লগত আৰু সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত ইয়াতে আজিৰ ইণ্ডিপেণ্ডেন্ট ডেটো মই চেলিব্ৰেট কৰিছোঁ। চ' বাকী কাৰ্যসূচীখিনি চলি থাকিব, চ' আমি চাই থাকোঁ। এই দেশৰ লগতে ভাৰতবৰ্ষৰ দেশৰ লগতে আমাৰ অসম তথা আমাৰ বিভিন্ন শিক্ষানুষ্ঠান অনুষ্ঠান প্ৰতিষ্ঠান সকলোতে আমি কি আজি 15 আগষ্ট স্বাধীনতা দিৱস আমি পালন কৰোঁ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे तव शुभ आशीष मांगे। गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। वंदे 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 আৰু চিঞৰা স্কুলত বাধ্যতামূলকভাৱে 13 তাৰিখৰ পৰাই আজি দিনটোলৈকে চেলিব্ৰেশ্যন কৰি আছে। চ' তাকে মোৰ এই আমাৰ ঘৰৰ যিবিলাক ল'ৰা ছোৱালী আৰু আছে মোক আটাই আৰু এলেচিং মোক আটাই শশীকান্ত আৰু আটাই আমি একেলগে গৈ আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত থ'বলৈ। একচুৱেলি এনে ৰাস্তাটো অকণমান বেয়া, সেইকাৰণে ইহঁতক সদায় মানে আগবঢ়াবলগীয়া হয়। আৰু এতিয়া আমি ফাইনেলি আহি পালোঁ আমাৰ নাৰায়ণপুৰ LP স্কুললৈ। নন্দযুক্ত আমি আহি নোপোৱাৰ আগতেই পতাকা উত্তোলন হৈ গৈছে। অলপ লেট হ'ল কাৰণ দুখন স্কুলত মানে উপস্থিত হ'ব লগা হ'ল। হয় বাৰু আগতে ছাত্ৰ ছাত্ৰী বহুত দেখিছিলোঁ, অহা নাই নেকি? গাৰ্জেনো অহা নাই ন? চাহ ভাল ভালে আছে। এই স্বাধীনতা দিৱসৰ শুভক্ষণত আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ। আমি আজি ৭৫ বছৰ আমি অতিক্ৰম কৰিলোঁ। এই স্বাধীনতাৰ কাৰণে আমাৰ 1947 চনৰ আগতে যিখিনি মানে আন্দোলন হৈছিল মহাত্মা গান্ধীকে ধৰি বিভিন্ন চৰম, আমি এই স্বাধীনতা দিৱসটো কিয় পালন কৰোঁ ইতিমধ্যে আমাৰ ছাৰে ক'লে। গতিকে আমি সকলোৱে এই দেশৰ নাগৰিক হিচাপে আমাৰ দেশৰ প্ৰতি যিখিনি কৰ্তব্য বা দায়িত্ব সেইখিনি আমি ভালদৰে পালন কৰাটো। জাতীয় পতাকাৰ বিষয়ে কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম আমাৰ জাতীয় পতাকা। আমাৰ জাতীয় পতাকা 3 বৰণীয়া জাতীয় পতাকা, নীল আকাশ
নাচে ওপৰ গেৰুৱা মাজত কুকুৰা তলত চিয়ামল আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰ'দ আমাৰ জাতীয় পতাকা কমি কদাপি নহয় কিয় আৰু কোনোবাই ভালকৈ মাতিব পাৰিব নেকি তুমি পাৰিবা নমস্কাৰ মোৰ নাম শ্ৰী লীলাকান্ত পেগু ৭৫তম ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে আজি মই স্বাধীনতা দিৱস ওপৰত কিছুমান বক্তব্য দিবলৈ লৈছোঁ স্বাধীন শব্দৰ অৰ্থ হ'ল লোকৰ বা আনৰ অধীনত নোহোৱা অৱস্থাকে বুজায় এখন দেশ বা এটা জাতি অন্য এখন দেশৰ অধীনত থকাৰ পিছত যেতিয়া মুক্তি লাভ কৰে তেতিয়া সেই দেশ বা জাতি সেই নিৰ্দিষ্ট দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় ভাৰতবৰ্ষ বহুদিন ধৰি ব্ৰিটিছৰ শাসনত আছিল আৰু ১৯৪৭ চনৰ ১৪ আগষ্ট ৰাতি ১২ বজাত ঠিক পাছতে স্বাধীনতা ঘোষণা কৰে আৰু সেইদিনা ব্ৰিটিছৰ পতাকা নমুৱাই ভাৰতৰ পতাকা লগোৱা হয় তাকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ भारत माता की जय।